নমস্কাৰ জানিত পৰিস্মিতাৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক ভালে আছে সুস্থ আছে আৰু বহুত 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 হেপী আছে আজি থাম্বনেইল দেখি গমে পাইছে ভিডিঅ'টো কিহৰ ওপৰত মই বনাইছোঁ একচুৱেলি মোৰ কেইখনমান ৰেপাৰৰ কালেকশ্যন আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ কেনেকৈ ৰেপাৰবোৰ আমি ইণ্ডো ৱেষ্টাৰ্ণ ৱেত ডিজাইন কৰি পেলাই নিজকে সজাই পৰাই আমি পিন্ধিব পাৰোঁ সো তাৰে ওপৰত আজি ভিডিঅ'টো প্ৰস্তুত কৰি আনিছোঁ আপোনালোকৰ বাবে আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো প্লিজ এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো মই প্ৰথমে দেখুৱাব লৈছোঁ এই ৰেপাৰখন এইখন চাওকচোন বেছি ইমান ৱৰ্ক কৰা নহয় একদম চিম্পলেই হয় এখন গ্ৰীণ কালাৰত য়েল্লো হোৱাইট আৰু ৰেড কালাৰৰ এনেকৈ ৱৰ্ক কৰা আছে এই ৰেপাৰখন একচুৱেলি মোক মোৰ ফ্ৰেণ্ডে দিছিলে হিমাদ্ৰী মোৰ প্ৰায়কেইটা ব্লগত তাই আছে তাইক দেখিলে গম পাব তাই এখন মেবি শ্বিলঙৰ পৰা মোক আনি দিছিলে তাই গিফ্ট কৰিছিলে এইখন মোক গতিকে এই ৰেপাৰখনৰ লগত মই আজি ৱেৰ কৰিছোঁ এই টপটো এই ক্ৰপ টপটো ফুল স্লিভছৰ এই টপটো মই ৱেৰ কৰিছোঁ এই টপটো মই মিন্ত্ৰাৰ পৰা লৈছিলোঁ আৰু একচুৱেলি কি হয় এনেকুৱা ৰেপাৰবিলাকৰ লগত আমি যদি ক্ৰপ টপ পিন্ধোঁ তেতিয়াহ'লে দেখিবলৈ খুব ক্লাছী লাগে আৰু খুব মানে নিজকে ধুনীয়া লাগে মই ভাল পাওঁ পাৰ্চনেলি আৰু সকলোৰে চইচবোৰ বেলেগ হ'ব পাৰে কিন্তু মোৰ ভাল লাগে চ' মই এনেকৈ প্ৰায় ৰেপাৰৰ লগত মই ক্ৰপ টপেই মই ৱেৰ কৰোঁ গতিকে এই ব্লেক ক্ৰপ টপটোৰ লগত মই আজি গ্ৰীণ কালাৰ ৰেপাৰখন মই আজি ডিজাইন কৰিছিলোঁ নিজৰকৈ আৰু তাৰ লগত মই পিন্ধিছিলোঁ এই নেক পিচডাল খুব ধুনীয়া এডাল নেক পিচ গ্ৰীণ কালাৰ ৱৰ্ক কৰা আছে এডাল মোক মোৰ বায়ে গিফ্ট কৰিছিলে চ' এডাল আজি মই ইয়াৰ লগত পিন্ধিছোঁ আৰু লগতে মই ইয়েৰিংছ পিন্ধিছোঁ এইযোৰ বহুত কিউট হয় এইযোৰ যে মই কিমান পিন্ধিলোঁ হিচাপ নাই বহুত পুৰণা হয় একচুৱেলি কিন্তু মোৰ বহুত ভাল লাগে এইযোৰ পিন্ধিবলৈ লাইট ৱেইট হয় আৰু তাতে কাণতে লাগি থাকে ধুনীয়া লাগে মই ভাল পাওঁ চ' এইযোৰ পিন্ধিলোঁ গতিকে নেক্সট মই দেখুৱাব বিচাৰিছোঁ এইখন ৰেপাৰ এইখন চাওকচোন বৰ ধুনীয়া এখন ৰেপাৰ গোটেই ৰেপাৰখনতে একচুৱেলি এনেকৈ ৱৰ্ক কৰা আছে এই ৰেপাৰখন মই লৈছিলোঁ কাংকান এম্পৰিয়ামৰ পৰা ডিব্ৰুগড়ত কাংকানৰ যিটো ব্ৰাঞ্চ আছে তাৰ পৰা মই লৈছিলোঁ অকণমান কষ্টলি হয় অলপ দাম লৈছিলে এইখনৰ কিন্তু কোৱালিটি বহুত ধুনীয়া হয় বহুত মানে কাপোৰটো বহুত ধুনীয়া কমফৰ্টেবল আৰু তেওঁলোকে এখন হেণ্ডমেড হয় মেবি এখন হাতেৰে কৰা মেচিন মেড নহয় সেইকাৰণে অলপ দাম লৈছিলে আৰু ডিজাইনটো বহুত ইউনিক হয় গতিকে এইখনৰ লগত মই ৱেৰ কৰিছিলোঁ এই ৱেষ্টকোটটো আৰু তাৰ লগত এটা মই ব্লেক কালাৰ ফুল স্লিভছ পিন্ধিছিলোঁ ফুল স্লিভছটোৰ ওপৰত মই এই ৱেষ্টকোটটো মই পিন্ধিছিলোঁ আৰু এইটো মই একচুৱেলি নিজে ডিজাইন কৰি চিলোৱা হয় গুৱাহাটী টেইলৰ এখনত বহুত দিনেই হ'ল এইটো এনেকৈ এই ৰেপাৰখনৰ লগত এইটো মই ডিজাইন কৰিলোঁ আৰু তাৰ লগত মই পিন্ধিছিলোঁ এইডাল নেক পিচ এই নেক পিচডাল মই ইয়াৰ লগত পিন্ধিছিলোঁ আৰু এই ইয়েৰিংযোৰ পিন্ধিছিলোঁ এনেকুৱা মানে কি হয় ইণ্ডো ৱেষ্টাৰ্ণ যেতিয়া আমি এটা ড্ৰেছ আমি ডিজাইন কৰোঁ নিজে আমি এইটো ষ্টাইল কৰোঁ ন তাৰ লগত এনেকুৱা অক্সিডাইজ জুৱেলাৰীবোৰ পিন্ধিলে বহুত ভাল লাগে মানে বহুত ইউনিক লাগে আৰু বহুত ক্লাছী লাগে চ' মই প্ৰায় এনেকুৱা ৰেপাৰ পিন্ধিলে এনেকুৱা অক্সিডাইজ জুৱেলাৰী মই বেছি ৱেৰ কৰোঁ কেতিয়াবাহে মই অকণমান বেলেগ টাইপ মই এনেকুৱা নেক পিচ বা মই ইয়েৰিংছ পিন্ধোঁ যদি মই ইয়েৰিংছ হেভি লওঁ তেতিয়াহ'লে নেক পিচ নিপিন্ধোঁ যদি নেক পিচবোৰ সৰু লওঁ তেতিয়াহ'লে ইয়েৰিংছো সৰু তেনেকৈ মই ৱেৰ কৰোঁ চ' মোৰ নেক্সট ড্ৰেছযোৰ আছিলে ৰেপাৰখন হৈছে এইখন এই ৰেপাৰখনৰ
এনেকৈ ছাইডটো অকণমান ফলা, এনেকুৱা অলপ ডিজাইন কৰা আছে আৰু ছাইডত এনেকৈ সৰু সৰু দহি লগাই দিয়া আছে। এইখনো খুব ধুনীয়া এখন মৰম লগা ৰেপাৰ, একদম যিটো মানে খাদী কাপোৰ বুলি কয় ন, বোৱা এখন আচলতে হেণ্ডমেড, এই খাদী কাপোৰৰ হয়, মানে ইমান আৰাম লাগে এইখন পিন্ধিবলৈ। গৰম দিনত যে এইখন পিন্ধিবলৈ মানে বিৰাট কমফৰ্টেবল হয়। এইখন মই বহুত পিন্ধিছোঁ। এইখনো চাগে মোৰ আজি জেঠীটোৱে বহুত মাতিছে দেই এইখনো মোৰ 5-6 বছৰ মানে হ'ল, 5-6 বছৰ পুৰণা এখন। মেবি মই মিন্ত্ৰা নে ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ, একচুৱেলি মই পাহৰিলোঁ। যদি আপোনালোকক লিংকটো লাগে মই ডেছক্ৰিপশ্যন বক্সত শ্বেয়াৰ কৰি দিম, আপোনালোকে চাব পাৰিব। কিন্তু এভেইলেবল আছে নে নাই মই নাজানো, কাৰণ 5-6 বছৰ আগতেই মই ৰেপাৰখন কিনা। ইয়াৰ লগত মই ৱেৰ কৰিছিলোঁ এই প্ৰথম গ্ৰীণ কালাৰ যিখন ৰেপাৰৰ লগত পিন্ধিছিলোঁ, ব্লেক কালাৰ ক্ৰপ টপটো যে, সেই ক্ৰপ টপটোকে মই পিন্ধিছিলোঁ। এনেকুৱা ব্লেক এণ্ড হোৱাইট কম্বিনেশ্যনটো এনেও বহুত ভাল লাগে আৰু বহুত মিলে। চ' ইয়াৰ লগত মই এই ক্ৰপ টপটো পিন্ধিছিলোঁ। আৰু ইয়াত এনেও ৰেড কালাৰ আছে, গ্ৰীণ কালাৰ আছে। চ' ৰেড গ্ৰীণ এনেকুৱাও ধুনীয়া টপ ইয়াৰ লগত যায়, কিন্তু মই আজি ব্লেকটোৱে পিন্ধিলোঁ। আৰু তাৰ লগত মই ডিজাইন কৰিছিলোঁ এই নেক পিচটো। এই নেক পিচটো খুব এটা ধুনীয়া মৰম লগা এটা নেক পিচ। এই নেক পিচটো পিন্ধিছিলোঁ। নেক্সট ৰেপাৰখন হৈছে এইখন। খুব ধুনীয়া কালাৰ কম্বিনেশ্যনৰ এখন ৰেপাৰ, ব্লেক এণ্ড ৰেডত আছে, তাত য়েল্ল' কালাৰ ৱৰ্ক কৰা আছে আৰু ৰয়েল ব্লুত আছে। খুব ধুনীয়া, চাওকচোন এইখন। চ' এইখনত ৰছী নাই, এইখনত মই অতি সোনকালে ৰছী এডাল লগাম। এনেই পিন্ধোঁতে মই পিন আপ কৰি লওঁ চাৰিওফালে। আৰু আপোনালোকে যিসকলে জানে, মই তেওঁলোকক ক'ব বিচৰা নাই, কিন্তু যিসকলে এনেকুৱা ধৰণৰ ড্ৰেছ কৰিব বিচাৰে, ষ্টাইল কৰিব বিচাৰে, ৰেপাৰ পিন্ধিব বিচাৰে, তেওঁলোকক মই কওঁ, পাৰিলে আপোনালোকে তলত এটা স্পৰ্টছ পেণ্ট যি আমি পিন্ধোঁ ন, য়োগা কৰাৰ ক্ষেত্ৰতে হওক বা আমি ৱৰ্কআউট কৰাৰ ক্ষেত্ৰতে, সেই তেনেকুৱা এটা স্পৰ্টছ পেণ্ট পিন্ধি ল'ব। তেতিয়া মানে কমফৰ্টেবল হয় আৰু কোনো ধৰণৰ ৰিস্ক নাথাকে। চ' মই ৱেৰ কৰোঁ তলত পেণ্ট এটা, তাৰ ওপৰত মই এনেকৈ ৰেপাৰ পিন্ধোঁ। চ' আপোনালোকেও পিন্ধি ল'ব। আৰু ইয়াৰ লগত মই পিন্ধিছিলোঁ এই ব্লেক কালাৰ টপটো। এইটো ফুল স্লিভছৰ হয়। যিহেতু এই টপটোত মানে যিহেতু এই নেকটো ইয়াৰ এনেকৈ ডিঙিলৈকে আছিলে আৰু এনেকৈ এইখিনিত ৱৰ্ক কৰা আছিলে, চ' সেইকাৰণে মই ইয়াৰ লগত কোনো নেক পিচ পিন্ধা নাই। এডাল ধুনীয়া ইয়েৰিংছ মই ইয়াৰ লগত পেয়াৰ কৰিছোঁ, আৰু ইয়েৰিংছযোৰ হৈছে এইযোৰ। বহুত কিউট হয়, চাওকচোন, বিৰাট মৰম লগা। মই বিৰাট ভাল পাওঁ এই ইয়েৰিংছযোৰ। এই ইয়েৰিংছযোৰ মই পিন্ধিছিলোঁ। আৰু এই টপটো মই মিন্ত্ৰাৰ পৰা লৈছিলোঁ। মিন্ত্ৰাত খুব কমত দি আছিলে। চ' আপোনালোকক যদি বিচাৰে, তেতিয়াহ'লে মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাব পাৰে। লাষ্ট বাট দ্য নট দি লিষ্ট, মই ৱেৰ কৰিছিলোঁ এইখন ৰেপাৰ, ব্লেক কালাৰত। এই ৰেপাৰখনৰ এখন কাহিনী আছে। একচুৱেলি এইখন এখন মেখেলা আছিলে, মোক মোৰ বায়ে গিফ্ট কৰিছিলে এইখন মেখেলাখন। আৰু মোৰ ওচৰত এনেকুৱা ব্লেক কালাৰ মেখেলা অলৰেডি আছিলে বহুতকেইখন। চ' মই এই মেখেলাখন এনেদৰে কাটি কৰি এনেকৈ ৰেপাৰ বনাই পেলালোঁ। এনেকৈ এখন মই ৰেপাৰ বনাই পেলালোঁ, আৰু তাত মই এডাল ৰছী এনেকৈ দি দিছোঁ। সেইটো কৈছোঁৱে, ৰছীডাল থাকিলে কমফৰ্ট হয়। ইয়াৰ লগত মই ৱেৰ কৰিছিলোঁ এইটো টপ। এইটো এনেকৈ ডিঙিলৈকে আছে। চ' এই টপটোৰ লগত মই পিন্ধিছিলোঁ এইডাল, এই নেক পিচডাল। আৰু ইয়েৰিংছো সেই একেই,
বগা ফ্ল'ৰেল যি ইয়েৰিংছযোৰ মই দেখুৱাইছিলোঁ অলপ আগত, সেই ইয়েৰিংছযোৰে মই পিন্ধিছিলোঁ। আৰু এনেকুৱা ৰেপাৰবিলাকৰ লগত মানে কি হয়, এনেকুৱা প্লেইন টপবোৰ মই ভাল পাওঁ, যিহেতু ৰেপাৰবিলাকত ৱৰ্ক কৰা থাকে, কিছুমান হেভিও থাকে, গতিকে হেভি হৈ গ'লে টপটো যদি আমি চিম্পল পিন্ধোঁ বা আমি প্লেইন পিন্ধোঁ তেতিয়াহ'লে ভাল দেখোঁ আৰু ভাল লাগে। কিন্তু টপটো যদি আমি বহুত মানে ডিজাইনিং, বহুত ৱৰ্ক কৰা এনেকৈ পিন্ধি লওঁ আৰু ৰেপাৰখনো যদি বহুত হেভি হৈ যায় তেতিয়াহ'লে দেখিবলৈ মানে ইমান এটা ভাল নালাগে। মোৰ এক্সপিৰিয়েঞ্চ দেই সেইটো, বা মোৰ সেইটো চইচ হয়, হয়তো বেলেগৰ বেলেগ হ'ব পাৰে। জাষ্ট মোৰ ৱেটো মই কৈছোঁ, মই কেনেকৈ ভাল পাওঁ ৱেৰ কৰি। চ' এইটোৱে আছিল আজি মোৰ ভিডিঅ'টো। ৰেপাৰ এখন ইণ্ডো-ৱেষ্টাৰ্ণ ৱেত কেনেদৰে আমি ডিজাইন কৰি নিজকে সজাই পৰাই তুলিব পাৰোঁ। চ' তাৰ ওপৰত মই আপোনালোকৰ আগত 5খন ৰেপাৰৰ 5টা ৱেত মই ডিজাইন কৰি আপোনালোকৰ আগত প্ৰস্তুত কৰি দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব, আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' যদি চাবলৈ ইচ্ছা কৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ ভিডিঅ'বোৰ সোনকালে আৰু পোনপ্ৰথমে আপোনালোকৰ ওচৰলৈ যাতে ন'টিফিকেশ্যনটো যায় তাৰ কাৰণে বেল বাটনৰ অল যিটো মানে বাটন আছে সেইটোত ক্লিক কৰি থৈ দিব। চ' বাই বাই, জেনিট পৰিস্মিতাৰ আৰু অন্য এটি ভিডিঅ' আপোনালোকক লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ।